আজি হ'ল 25 তাৰিখ। ক্লিপকেইটা বাৰু সেইকেইদিনতে লৈ থৈ দিছোঁ, কিন্তু এডিট কৰা কিবা কিবি সেইখিনি আৰু সেইকেইদিন সুবিধাও নাছিল বাৰু, বিজিও আছিলোঁ। গতিকে এডিটিংখিনি আজি কৰি আছোঁ, মানে 25 তাৰিখে। আৰু কিবা ৰাম ৰাম। আগৰ ভিডিঅ'টো চাই কেনে পালে একবাৰ কমেণ্ট কৰি দিব। আজি হ'ল দ্বিতীয় দিনা, তাৰমানে যোৱা ভিডিঅ'টো আছিল অধিবাসৰ দিনাখন, আজি হ'ল হোম যজ্ঞৰ দিনাখন। আগৰ ভিডিঅ'টো চাইতো গম পাইছেই অধিবাসৰ দিনাখন কি হ'ল, বাকী যজ্ঞৰ দিনাখন কি হ'ল চাওচোন বাৰু। আজি এইখিনিতে এটা ডিছক্লেমাৰ দেই, ভিডিঅ'টো অলপ দীঘল হ'ব, চাই থাকিবি আৰু। ৰাতিপুৱা উঠোতে অলপ দেৰি হৈছে দেই, শুওঁতেও দেৰি হৈছে নহয়। তো মোটামুটি 7:30মানত উঠিছোঁ আৰু, উঠি কিনে গা পা ধুই তাতে আমাৰ ঠগি দিছে নহয়, ঠগি দিছোঁ চবৰে দিয়ে দেচোন দে। তো তাৰ কাৰণেও যা যোগাৰ কৰিলোঁ ঘৰত অলপ কৰি কিনে ৰেডি হৈ কিনে যাই থাকিলোঁ আৰু মন্দিৰলৈকে। আজি অলপ বেলেগ লুকত, তাৰমানে আজি আমাৰ মন্দিৰৰ হোম যজ্ঞ আছে, বিষ্ণু হোম যজ্ঞ। আজি হ'ল মাঘী পূৰ্ণিমা, তো তাৰ কাৰণে আৰু যাই আছোঁ। মন্দিৰলৈকে গ'লোঁ, যাই কিনে সেৱা ল'লোঁ, ফটোও উঠছোঁ দেচোন দে বাৰু। বাকী চাই লচোন ফটো কেনে আহিছে। এই আমাৰ গাঁৱৰে চলি এই দুটা মানে কি, এটা হায়াৰ ছেকেণ্ডাৰী দিছি, এটা মেট্ৰিক দিছি। তো সুধিলোঁ বোলে কেনে আহিছি, চাওচোন কি কৈছে এহেঁতে। তইতো এবাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিছা, পৰীক্ষা কেনে আহিছি? হা একদম এই শুনাকে কওঁ, শুনা নাই তোৰে কওঁ, এইগিলা চব ইউটিউবত যাব। তাকো সুধিম ৰ, তই কচোন ক, পাছ কৰবি না? এই পাছ কৰবি না, তাৰ সেই নাই। তই তোৰ কেনে আহিব? পাছ কৰবি না তই? পাছ কৰবি? স্কুটি আহিলে ভাল হ'ল হয়, গাঁৱত নীলা স্কুটি নাহে। দেখিছানে কি হ'ব। তো তাৰপিছত সেই কৰিলোঁ, নাগাৰাকেইটা বাৰু ওলাই থোৱাই আছিল, তো সেইকেইটা অলপ ধমধমাই দিলোঁ আৰু। তাৰমানে কি বিষ্ণু যজ্ঞটো আৰু তাতে আৰম্ভ হৈছেই, তাৰে মাজতে মানে কি ভাগৱত যাত্ৰা হয়, গাঁওখন ঘূৰোৱা হয় আৰু। তো সকলোৰে ঘৰত ভাগৱত অনা হয়, তো সেইটো কাৰণে আকৌ এই ভাগৱত যাত্ৰাৰ আগে আগে তাৰমানে কি অলপমান নাগৰা চাগৰা বজোৱা হয় আৰু সেইখিনিতে। তেতিয়া মানে কি মানুহগিলা চবে গম পাই যায়, ভাগৱত ঘূৰাব আহিছে দে সেনেকৈ। তো তাতে অলপ নাগৰা চাগৰা বজালোঁ দেই। তাৰো দুটামান ক্লিপ চাই লৈচোন বাৰু। তাৰে অকণমান পিছতে আমাৰ ভাগৱত যাত্ৰা আৰম্ভ হ'ল, তাৰে ক্লিপকেইটা চাই লৈচোন বাৰু। আৰু কিবা জয় জয় রাম জয়।
শ্রীরাম জয় সনাতন হরি জয় জয় রাম জয় শ্রীরাম জয় সনাতন হরি হরি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ আজি মানে হেৰি আছে আমাৰ ঘৰত বিষ্ণু হোম তাৰে কাৰণে অকণমান শোভাযাত্ৰা আৰু ভাগৱত শোভাযাত্ৰা অলপ লাগি আছে আৰু চালি বাকী আপোনালোকৰ দিশেও এনেকৈ হয় নেকি একবাৰ কমন কৰি দিব ভাগৱত যাত্ৰাৰ পৰা আহিলোঁ আহি কেনে ভৰিহাতখিনি অকণমান ধুলোঁ দেই ধুই কেনে পানী অলপ খাই কেনে মন্দিৰৰ ভিতৰত সোমালোঁ আৰু মন্দিৰৰ ভিতৰত সোমাই কেনে ঈশ্বৰক চিন্তি অলপ শংখ বজালোঁ দে চাই লচোন বাৰু এইবিলাক কৰি থাকোঁতে আমাৰ পূজা সম্পূৰ্ণ হ'ল তো পূজা হোৱাৰ পিছত মানে কি আমাৰ ইয়াতে আহুতি দিয়া হয় আমাৰ এই অঞ্চলটোত বহুত জেগাতে হয় বাৰু এই বিষ্ণু হোম যজ্ঞ কিন্তু আহুতি ক'তো দিয়া নহয় আমাৰ ইয়াতে দিয়া হয় তো সেই আৰু আহুতি মানে কি আৰু এই বলি বিধান সেইবিলাক নহয় দেই এইটো অলপ বেলেগ আৰু তো তেনেকৈ আহুতি দিলোঁ দি উঠি আৰু কামত ধৰিলোঁ আৰু কাম মানে কি ঠগীটো দিছে বহুতে তো ঠগীবিলাক উঠালোঁ তাতে ধৰক যিখিনি দেই কল চল দেই বা কল আপেল যিখিনি দেই সেইবিলাক ছাইড কৰিলোঁ সেনেকৈ মানে কি আৰু পেকেজিঙত ধৰিলোঁ দেই পেকেজিং মানে কি আৰু যিখিনি ঠগী দেই সেইখিনিৰ কাৰণে এটা এটা টোপোলা দিয়া হয় তো সেইখিনিত ধৰিলোঁ বাকী এনেতো তাতে ৰাইজক বিলাই দিয়া হয়েই তাৰ উপৰি মানে যিখিনি ঠগী দিয়ে সেইখিনিক আৰু এটা এটা টোপোলা দিয়া হয় আৰু তো সেইটোৰ কাৰণে সেই টোপোলা বনোৱাত ধৰিলোঁ ধৰি কেনে আমি এইফালে টোপোলা বনাইছোঁ এইফালে ৰাইজক বিতৰণ কৰি আছে সেনেকৈ আৰু অলপ খালোঁ দেই তাতেও মানে ওপৰতে খাই থকা নাই দেচোন দে মানে পেকেজিং কৰিলোঁ মাজতে ধৰক অলপ কাষত আহি কেনে বগৰী এটা খালোঁ সেনেকৈ আৰু বগৰী মানে সেই বঙালী বগৰী তো সেই আৰু সেনেকৈ আৰু সেইবিলাক হ'ল তো প্ৰসাদ বিতৰণ হ'ল তো সেইবিলাক হোৱাৰ পিছত
একবাৰ ঘৰত আহিলোঁ মানে ঢোল লৈ গৈছিলোঁ নহয় ৰাতিপুৱাই। তো সেই ঢোল লৈ আহিলোঁ বা ঘৰত আহি কিনে ভৰি হাতখিনি ভালকৈ ধুই কেনে আকৌ গৈছোঁ। সেনেকৈ গৈছোঁ মানে কি দুপৰীয়া তাতে লঘু আহাৰ হয় আৰু। তো আকৌ গৈছোঁ যাই কিনে ভাত তাত খালোঁ। তো অকল খোৱাই নহয় দেচোন দে বিলাইছোঁ। তো সেনেকৈ খাই লৈ আজৰি হৈ কিনে ঘৰত আহিলোঁ আৰু। অকণমান ৰেষ্ট লৈছোঁ দেই, কষ্ট হয় বাপা আৰে। তো ঘৰত আহি অকণমান ৰেষ্ট লৈছোঁ আৰু। তাৰপিছত একেবাৰে সন্ধিয়াহে গৈছোঁ ওলাই। সন্ধিয়া মানে কি হেৰি কুইজ প্ৰতিযোগিতা আছিল। তো কুইজ হ'ল। কুইজ হোৱাৰ পিছত বঁটা বিতৰণি সভা মানে এই মাঘৰ বিহুত খেলা চেলা হয় নহয়। সেই খেলাত মানে যোনে যোনে প্ৰাইজ পায় আৰু সিহঁতক মানে কি এই মাঘী পূৰ্ণিমাৰ দিনা বুলি নহয় আৰু ইয়াতে এনেকৈ প্ৰগ্ৰেমত তেনেকৈ প্ৰাইজ দিয়া হয়। তো বঁটা বিতৰণি হ'ল। ময়ো খেলিছিলোঁ বাৰু তেতিয়া এই লং জাম্প মাৰিছিলোঁ, ডাঙৰ ল'ৰাৰ লং জাম্প। থাৰ্ড পাইছোঁ দেই। চুটি চাপৰ মানুহ বাপা আৰে। তো 13.5 ফুট জাঁপ পাইছিলোঁ, থাৰ্ড পাইছোঁ যিহেতু মোকো এটা দিছি দে প্ৰাইজ। এইটো দিছে এইটো। বাকী প্ৰাইজটো লৈ কিনে অকণমান থাকি কিনে ঘৰলৈকে আহিলোঁ আৰু মানে সেই ৰাতি যিহেতু নাটক আছে মানে নাটক আছিল। তো তাৰে কাৰণে ভাত তাতো খোৱা নাছিলোঁ। তো বোলো দে ভাতকেইটা খাই আহোঁ বুলি কিনে ঘৰলৈকে আহিলোঁ। ঘৰত ভাত খাই কিনে অকণমান ৰেষ্ট লৈছোঁ দেই, আধা ঘণ্টা 1 ঘণ্টামান। তাৰপিছত মোটামুটি 11টামানত ওলাই গৈছোঁ আৰু মই। এতিয়া যাই আছোঁ হেৰি থিয়েটাৰ চাবা, পাপৰি মিনি থিয়েটাৰ আছে। সেয়াই আৰু ভাত তাত খাই আহিলোঁ, এতিয়া যাইছোঁ। তো ময়ো যাই পাইছোঁ, থিয়েটাৰো আৰম্ভ হৈছে। এনেকৈ আৰু বাকী দুটামান ক্লিপ চাই লৈচোন লোক। তুমি আবুল তাবুল আৰম্ভ কৰিলাই শুনা শান্তি বৰ্মা আকৌ ভুল শেষ হওঁতে 2টামান বাজিছে দে। ৰ নামটোৱে ক'ব পাৰিছোঁ আকা, পাপৰি মিনি থিয়েটাৰ আছিল মানে আজিও আছে দেচোন দে। যোৱাকালি আছিল দেওলগা চিঞৰ, আজি বা কি আছে নামটো পাহৰিলোঁ নহয়। তো সেই 2টামান বজাত শেষ হ'ল। তাৰপৰা ঘৰত আহিলোঁ দেই, আহি কেনে ঘুমালোঁ দেই আৰু দিনটোও কষ্ট হৈছে। কি টোপ নাছোঁ এই কি দীঘলকৈ হামি আহে। বাকী দিনটো কষ্ট হ'ল, ৰাতি এনেকৈ থিয়েটাৰ চালোঁ। বাকী আহি কেনে ঘুমালোঁ দেই আৰু। চাই আছা দেখোন। চৰু ভিডিঅ'টো বহুত দীঘল হ'ল। বাকী ইটালৈকে যি চাই আছা বহুত বহুত ধন্যবাদ। বাকী যে কি নহওক, আজি চালি 24 তাৰিখৰ দিনাখিনি, তাৰমানে যজ্ঞৰ দিনাখন কি হ'ল। বাকী 25 তাৰিখে কি হয় সেইখিনি নেক্সট ভিডিঅ'টো দেখাই আছোঁ। দে আজিৰ কাৰণে এৰিছোঁ দে, ৰাম ৰাম।